Yes, dear audience, you have started watching and listening to a handful of stories by your favorite YouTube channel, RJ Mahee Official. প্ৰিয় দৰ্শকবৃন্দ, এটি আধ্যাত্মিক অনুকল্পৰ সৈতে আজি আমি উপস্থিত হৈছোহি আপোনালোকৰ মাজত। সপোন নামৰ অনুকল্পটিক কাহিনী আকাৰত আপোনালোকৰ মাজলৈ প্ৰতিষ্ঠিত কৰিব বিচাৰিছোঁ, য'ত ষ্টৰী টেলিং হিচাপে আছোঁ মই আৰু ভকেল কৰিছে মৌচুমী দত্ত আৰু মই নিজেই। প্ৰিয় দৰ্শকবৃন্দ, ব'লক নহ'লে পলম নকৰি আৰম্ভ কৰোঁ আজি আমাৰ সপোন নামৰ অনুকল্পটি। দেউতা শুনাচোন। ক দেউতা, এই খুৰাহঁতক ক'বাচোন ৰাস্তাটোৰ কথা। নহয় মানে কাইলৈ পৰহিলৈ মানে আমি এখন গাড়ী ল'ম, মোৰ সপোনৰ আৰু আমাৰ সপোনৰ গাড়ীখন। তেতিয়া জানো এই সৰু ৰাস্তাটোৰে গাড়ীখন সোমাব? তুমিয়ে কোৱা। সপোন সদায় নিজৰ সপোনবোৰক প্ৰতিষ্ঠিত কৰাৰ সপোনৰ পম খেদি ফুৰা ল'ৰাটো নিজ পিতৃ মাতৃ ভাতৃ ভগ্নীৰ লগতে পেয়সীৰো সপোনবোৰ পূৰণ কৰাত তাৰ অহৰহ প্ৰয়াস। মা এই ক'ত আছানো? এই শুনাচোন, এই ডিউটিৰ পৰা আহোঁতে বাটতে কেইবাটাও কয়লাৰ মুৰ্গী পাইছিলোঁ, এই সস্তীয়া দাম তাতে লৈ আনিলোঁ কিনি। কণীকেইটা দেউতাই খাব আৰু তোমাৰ হাতলৈও 2 টকা আহিব। আৰু এনেও দেউতাই কণী খাই বহুতেই বেছি ভাল পায়। শুনাচোন ধনকাই, মুৰ্গীকেইটা গাড়ীৰ ডেকিতে আছে, লৈ আনাচোন। ঐ ভণ্টি শুনচোন, এই বাবুলৰ ঘৰতে চেউৰী ছাগলী দুজনী তোৰ নামত পুহিবলৈ বুলি মই কালি দাম দৰ কৰি থৈ আহিছিলোঁ। মইতো ডিউটিলৈকে যাম, তয়ে গৈ লৈ আহিবিচোন মোৰ কথা কৈ। মই ঘূৰি আহোঁতে বাৰু পইচাটো দি থৈ আহিম। হঠাৎ এদিন সকলোৰে সপোনবোৰ ছাৰখাৰ কৰি সি নিজে এটা সপোনৰ উপতেল গৃহলৈ। আৰে তুমি মোক নুবুজা কিয়? শুনা, বৰ্তমান মই ড্ৰাইভ কৰি আছোঁ। আৰে কৈছোঁতো, মই যি কৰি আছোঁ সকলো আমাৰ ভৱিষ্যতৰ কাৰণে কৰি আছোঁ, মোৰ সপোনৰ ঘৰখনৰ কাৰণে। আৰে মই দিনটোৰ সৰহভাগ সময়চোন অফিচতেই থাকোঁ, মোৰ ফোন তেতিয়া চাইলেণ্টো থাকিব পাৰে। আৰে সকলো সময়তে বলিয়াৰ দৰে তুমি কৰি থাকিবলৈ মই এনেই বহি নাথাকোঁ ন। মোৰোতো এগালমান সপোন আছে, মা দেউতাৰ মুখত হাঁহি বিৰিঙোৱা, আজৰি সময়কণ ভণ্টি আৰু তোমাক দিয়া, এখন সুখৰ সংসাৰ কৰাৰ। তুমিনো এইবোৰ ক'ত বুজিবা? 1 মিনিট হা, মায়ে ফোন কৰি আছে, ৰ'বা। মা মই পালোগৈ আৰু, ৰ'বা তুমি ভাত বাঢ়াচোন, মই পালোগৈ আৰু। মা পঢ়িম শুনিম ভালেকৈ মই ডাঙৰ মানুহ হ'ম, তোকে তুলি ফুৰিবলৈ গাড়ী এখন ল'ম। গাড়ী দেখি সকলোৱে বাটেৰি দিব, মোকে দেখাই জাননে মা তোৰেহে গুণ গাব। হাজাৰ শুভাকাংক্ষীৰ ভিৰৰে কোঠাখনত নিথৰ হৈ শুই আছেহি। সকলোৰে মৌন ওঁঠবোৰ কঁপিবলৈ ধৰিছে তাৰ সোৱন দেখি, কাৰণ জনাই জানিছে, দেখাই দেখিছে আৰু বুজায়ো বুজিছে
যে এগালমান সপোনে মৌন বুকুত সাৱটি ধৰি চিৰদিনৰ বাবে গ'লগৈ বহু দূৰলৈ। প্ৰিয় দৰ্শক, আমাৰ এই আধ্যাত্মিক অনুকল্পটি আপোনালোকে নিশ্চয় ভাল পালে নহয় জানো? আমাৰ এই ক্ষুদ্ৰমান প্ৰয়াসক আপোনালোকে সাদৰেৰে মৰমেৰে আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু আনজনলৈ শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰাৰ লগতে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওকচোন আপোনালোকে এই গল্পটি কেনে পালে। আৰু এটা কথা, আপোনালোকে যদি এই গল্পটিকে ভিডিঅ' আকাৰত অভিনয়সহ চাব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবচোন, আমি নিশ্চয় চেষ্টা কৰিম। তেনেহ'লে প্ৰিয় দৰ্শক, আগন্তুক সময়ত ক্ষুদ্ৰ প্ৰয়াসেৰে ভিন্ন কাহিনীসহ আমি আপোনালোকৰ মাজলৈ পুনৰ ঘূৰি অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই ক্ষণতে আপোনালোকৰ মাজৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।